কলংকিনী ৰাধা। মই কি কৰিব লাগে? ছোৱালী মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাকোতো নাজানো নেকি? তাই যদি মোক ল'ৰা বুলি ক'ব পাৰে, মই ছোৱালী বুলি কিয় ক'ব নোৱাৰিম? হেল্ল' মিষ্টাৰ, সি জনাটো বাদেই দে। আজিলৈকে ময়ে জনা নাই তই মোৰ কোন হয়। আৰে মোৰ পাছে পাছে মই ইমান দৌৰি আছো আৰু তাৰপিছতো তই নাজানো মই তোৰ কোন হবা? গাড়ীৰ পিছে পিছে কুকুৰো দৌৰে আৰু কুকুৰেটো গাড়ী চলাব নোৱাৰে। তোক মই একেবাৰে মন পাতি ভাল পাওঁ। সেই খৰচত তোমালোকৰ ছোৱালী টকা বস্তু সকলোৰে ভাব দি মই তোমাক তোক টাৰ্গেট কৰিছো। গতিকে তই মোৰ প্ৰেমত কৰিবলৈ একেবাৰে মাত প্ৰেমত ডাইলগ তামোল কথা কথাৰি আছে তোৰ লগত মোৰ পাছত কিন্তু তোক মই এতিয়া ক্লিয়াৰ কৰি দিওঁ শুন। তই চাগে ভাবিছ তই এটা ডাঙৰ গুণ্ডা, গতিকে তোৰ ভয়তে তোৰ প্ৰেমৰ জালতে একেবাৰে মই ফচি যাম। আৰে ফচিবতো লাগিব। কিন্তু কাৰোবাক ভয় কৰি প্ৰেমত পৰা নাযায় অ' কিন্তু। আৰু এটা কথা নহয়, তোক ভয় কৰিবলগীয়া তোৰ আছেই বাকী। খুব বেছি তই মাৰিহে পেলাবি। তোৰ দৰে গুণ্ডা এটাক ভয় কৰি চলাতকৈ মৰি যোৱাই বহুত ভাল। এইবোৰ প্ৰেমৰ বেলেগ বাজি বল আজি ধুনীয়া চিনেমা এখন আছে চাই ক'ব। চিনেমাৰ নামটো বা কি? তহঁতে এতিয়া যদি থাক, মই হ'লে আহিলো। আৰে মোৰ চিনেমাৰ কি হ'ল? মই কলেজলৈ ক্লাছ কৰিবলৈ আহো, চিনেমা চাবলৈ নহয়। এতিয়া নামটো কা? আজি তই নথকা হলে কি হ'লহেঁতেন বাৰু? মোৰ দোকানৰ সন্মুখত চব ছোৱালী নিবা আৰু হয়তো মোৰ দোকানত চবচে ভাল কাষ্টমাৰ। তোৰ বৰবাদী হ'বলৈ এৰি দিম কিয়? সকলো ল'ৰাই যদি তোৰ দৰে হ'লহেঁতেন। চব ছোৱালীটো তোৰ দৰে নহয়।